মাইকে খিরি বানাইবে হাই ফ্রেন্ডস ওয়েলকাম টু মাই চ্যানেল রেক্স ভাই তো আজি আমি 15 আগষ্ট বুলি এনে এপাকলৈ যাম ক'ত যাম কি কৰিম বৰ্তমান একো প্লেন বনোৱা নাই এনে যাম আৰু মোৰ ফ্ৰেণ্ডবিলাক লগত ওলাই এপাক তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব নিশ্চয় গম পাব ক'ত যাম কি কৰিম তো চলো চলতে তো গাইছ ইমান গৰম চলাই চেঞ্জ কৰি দিলোঁ চাব পাৰে ৰখিলোঁ বহুত টাইম লেডিছৰ দৰে 1 ঘণ্টামান ওলাল गजब बेइज्जती है এটা আহি আছে ক'ত ক'ত এইটো চাওক ইমান দেৰি আকে ৰখিছিলোঁ আমি মোৰ ফ্ৰেণ্ডছবিলাকে গাড়ীত তেল ভৰাব না তেল ডিপো আমার তো पूरा टंकी ना फुल टंकी फुल है यार तो इसमें पामरो 5 किलोमीटर तो है ক'ত যাবি আমি টান পঞ্চৰত না যাম পঞ্চৰত ন তাই আছো ছোৱালী চাবলৈ আমি সকলোৱে একেলগে তো আমি লোকৰ ইয়াতে ৰখিলোঁ চাহ পানী খাম আৰু অলপমান 5.5 किलोमीटर 5 किलोमीटर আছে আৰু 4-5 কিলোমিটাৰ বা 3 বাৰ খালি शेष খুনাৰু হৈ ফুলিৰুৱা এধানি মন আছুতিয়া উলাহেৰে আকিলোৱা আমি আহো নাহকৈ ফাইনেলি শ্ৰী সূৰ্য পাহাৰ পাই গ'লো আমাৰ ইংগেলো ব্লগ আহি গ'ল আৰু পিছৰে এইটো আছে আৰু হাৰণবিলাক আছে চব চাই থাকিব শেষলৈকে চাব আৰু আমাৰ অতি সুন্দৰ পৰিৱেশ পাহাৰত শিলে শিল চাৰিওফালে শিল এয়া কি কোৱা বাহুবলীৰ এয়া তিৰিটা যে বান্ধি দিছিলে এটা ঘৰ এই দি আছে আমি দেখাম बाहुबली तिरी शिव गावनी नगी अरे कहना क्या चाहते हो तिरी का नाम देवसेना मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है 1 सेकंड यार मजाक माइके गिरी बनाइबे साले का खोपड़ी तोड़ साले ना देवसेना की याते उरत ছিল মানে ও याते দেখা আচ্ছা যাইতে তাতে ইয়া হিরে তা পুরো দে রিস্টার থাকে के कौन है ये लोग कहां से आते हैं কোনফালে ৰাস্তা কোনফালে ইফালে না ইফালে জাতক মই ড্ৰোন খান নানলো নি হলি ও বেটারি চাৰ্জ নাছিল না ড্ৰোন খান আমাৰ নহলে হেংকা দিলো হৈ না আমি শ্ৰী সূৰ্যৰ পৰা যাবলৈ ওলালো ঘৰলৈ
কি ক'ব আবে কি কথা ক মই কেনেকা লাগিল আহি গৰম না আমি সূৰ্য বাৰ আধা নাছিলো তাতে যাবা ওলালো ঘৰত হয় দে বহুত গৰম গৰম আৰু গৰম গধূলি মানে হ'ব গৰম অৱস্থা যাব পাৰে ৰাইজ ইমান পাউডাৰ দৰে পকাচোন এটা কলা হৈ গ'ল আৰু আৰু ঘৰ যায় মানে আমাৰ গধূলি হ'ব দে তাৰ কাৰণে অলপমান সোনকালে যাওঁ মোটামুটি 3:30 হ'ল 3:30 হ'ল তো ফ্ৰেণ্ডছ চাব পাৰে অৱস্থা আমাৰ অৱস্থা বেয়া হৈ গ'ল এই দোকানখন চাব যাওঁ আমি এইফালে ধুনীয়া ধুনীয়া বস্তু আছে দোকানত চাব যাওঁ চাওক চাওক তো ফ্ৰেণ্ডছ আমি ইফালে যোৱাই নহ'ল ইফালে গ'লোঁ ইফালে যোৱাই নহ'ল এইটো চাইড যোৱাই নহ'ল আৰু ইফালে যাই মানে আমাৰ আৰু গধূলি হ'ব ঘৰ তো সোনকালে যাওঁ অলপমান তো চিৰিজত আহি খুবেই ভাল লাগিল ইয়াৰ লগত মোৰ মোটামুটি 2বাৰ হ'ল আহা এবাৰ ক্লাছ 10তে আহিছিলোঁ তো ভাই চিৰিজত আহি কেনেকুৱা লাগিল ক ইফালে ক নকা এই কিয় মই নকওঁ? কুবাই আছে বিছনা পৰে মাৰি দিম দামী হেলমেট চুৰ যাব তো ধুনীয়া ধুনীয়া বস্তু বনাই থৈছে তো আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চলো মিলতে নেক্সট ভিডিঅ' में